হাই ফ্ৰেণ্ডছ, আজিৰ পৰা দৌল উৎসৱ আৰম্ভ হৈছে। আজি দৌল উৎসৱৰ প্ৰথম দিন গণযাত্ৰা আৰু এতিয়া সত্ৰত যাবলৈ ওলাইছোঁ। সত্ৰত গৈ তাত পৰিৱেশটো আপোনালোকক যিমান দূৰ পাৰোঁ ভিডিঅ'টোত দেখুৱাবলৈ চেষ্টা কৰিম। আজি কি আনন্দ ৰাগে মধুৰ যৌৱন জাগে। এয়া আমি আহি পালোঁ। আজি কি আনন্দ ৰাগে মধুৰ যৌৱন জাগে। আৰু এয়া মধু চোতালত গোসাঁইক নীতি নিয়মবোৰ আৰম্ভ কৰি থকা হৈছে। নীতি নিয়মবোৰ সম্পূৰ্ণ কৰা হোৱাৰ পিছত মেজি জ্বলাই গোসাঁইক মেজিৰ ওচৰত 7 পাক ঘূৰাব। আৰু এয়া মেজি জ্বলাবৰ বাবে সজাই থোৱা হৈছে। এয়া মেজি জ্বলালে। আৰু মেজিৰ চাৰিওফালে গোসাঁইক 7 পাক ঘূৰোৱা হৈছে। আৰু এয়া বিভিন্ন লোকে বিভিন্ন ধৰণৰ আতচবাজি প্ৰদৰ্শন কৰিছে সত্ৰ চৌদিশত।
এয়া মেজি জুই শেষে হ'ব আৰু 4 ফুট পিন্ধিছোঁ। ময়ূৰণ আছে সুৰক্ষী গগন তৰংগ দোলে উন্মনাম এয়া আজি গণ উৎসৱ আছিলে আৰু অহাকালি ভৰদেউল। মোৰ ভিডিঅ'টো চাই কেনে পালে? মোৰ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। ৰঞ্জিত মধুসূদন